মাৰ্কেটত এটা নতুন এআই আহিবলৈ ওলাইছে যাৰ নাম হৈছে সোৰা এআই। এইটো এআই কি কৰিব পাৰে, আপুনি ইয়াতে যিকোনো টেক্সট লিখি দিয়ক, সেইটো টেক্সটটো ই নিজা ক্ৰিয়েটিভিটি লগাই পেলাই এটা ভিডিঅ'লৈকে কনভাৰ্ট কৰি দিব। মানে ভাবি চাওক টেকনলজি কি লেভেলত ডেভেলপ হৈ আছে প্ৰত্যেক দিনে। তো সোৰা এআই নতুনকৈ মাৰ্কেটত আহিব ওলাইছে, কিন্তু বহুত ইউটিউবাৰ্ছে ইয়াৰ ওপৰত ভিডিঅ' বনাই থৈছে আৰু সিহঁতে বহুত এটা ভয় সোমাই দিছে মানুহৰ মনত যে এই টেকনলজিটোৱে পুৰা দুনিয়াখন উলাট পুলাট কৰি দিব, মানুহৰ জব পৰি খাই যাব। তো চাওক ইমান ভয় কৰিব লগা বস্তু নহয়, আৰু কিয় নহয় মই আপোনালোকক ভিডিঅ'ৰ আগলৈকে ভালকৈ বুজাই আছো। এতিয়া হৈছিল কি, নৱেম্বৰৰ 30 তাৰিখে 2022 চনত অপেন এআই নামৰ এটা কোম্পানীয়ে যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টেকনলজিবোৰ বনায়, সিহঁতে চেট জিপিটি 3.5 লঞ্চ কৰিছিল। আৰু সেইটো লঞ্চ কৰাৰ সময়ত পুৰা দুনিয়াখন উল্টা উল্টা হৈ গৈছিল, একদম হিলাই দিছিল মাৰ্কেটখন। কাৰণ জিপিটি 3.5 টো ইমান বেছি কেপেবল হয়, আমি যেনেকুৱাকে কিবা এটা কনভাৰচেশ্যন কৰিলে, মানুহৰ লগত কথা পাতিলে পুৰা নিজাকৈ এটা ফিলিং দি পেলাই কথা পাতো, হয়নে নহয়? আমি কিবা এটা ৰিপ্লাই দিলে তাত ইমোশ্যন দিওঁ, আমি নিজৰ লজিকটো লগাও। তো সেনেকুৱা টেকনলজি আহি গৈছিল জিপিটি 3.5 তাত। আৰু কি এইটো টেকনলজি? মই ভাবো যে আমি চবেই জানো জিপিটিৰ বিষয়ে, কিন্তু অকমান আমি চিম্পল ভাষাত এইটো বুজি লোৱা হওক। এতিয়া স্ক্ৰীনৰ ফালে এবাৰ যাওঁ। তো চাওক, এইটো হৈ গ'ল চেট জিপিটিৰ ইণ্টাৰফেচটো। এইটো জিপিটি 3.5 ভাৰ্চন হয়। এইটো ফ্ৰী হয় চবৰে কাৰণে, চবে ইউজ কৰিব পাৰে। যদি আপোনালোকে এতিয়ালৈকে একাউণ্ট একো বনোৱা নাই, গুগল একাউণ্টেৰে বনাই পেলাই এইটো লগ ইন কৰিব পাৰে। মই অলৰেডি একাউণ্ট বনাই থৈছো, সেইকাৰণে ডাইৰেক্টলি মই লগ ইন কৰি দিছো। তো তেনেকুৱা আপুনি দেখা পাব স্ক্ৰীনখনত। তো ইয়াতে আপুনি যি মেছেজ সুধে, মানে যি সুধিবৰ ইচ্ছা আছে কুৱেশ্যন, সেই সুধিব পাৰে। চেট জিপিটিয়ে কি কৰিব, আপোনাক ডাইৰেক্ট ৰিপ্লাই দিব। ছাপ'জ কিবা এটা চায়েন্সৰ কথা সুধিলো, এটা চায়েন্সৰ টান এটা টপিক লৈ লওঁ। কি সুধো? What is the law of thermodynamics? Explain it in detail. চাওক, মই সুধিছো থাৰ্মোডাইনামিক্সৰ কনচেপ্টটো কি হয়। এইটো বহুত এটা টান কনচেপ্ট হয় চায়েন্সৰ। তো কিমান তৎক্ষণাত ৰিপ্লাই দি দিছে চাওক, গোটেইকেইটা ল বুজাই দিছে, মানে দি দিছে আৰু চিম্পলকৈ এটা চামাৰী টাইপত দি দিছে। এতিয়া যদি এইটো পঢ়ি পেলাই আপোনাৰ লাগিছে যে বস্তুটো বহুত বেছি টান হয় বুজিবৰ কাৰণে, তো আপুনি ইয়াতে গৈ পেলাই বস্তুটো এডিট কৰিব পাৰে, প্ৰম্পটো। এইটো যে আমি ইয়াক অৰ্ডাৰ দিছো লিখি পেলাই, এইটো প্ৰম্পট বুলি কয়। এতিয়া আমি লিখিম ডিটেইল এণ্ড চিম্পল ৱৰ্ড ডেট ইজ easy to understand. এতিয়া আমি কৈছো যে এইটো সেম টপিকটো বুজাই দি আৰু এটা সহজ ভাষাত বুজাই দি যাতে সবে বুজি পায়। চাওক কিমান তৎক্ষণাত 2-3 ছেকেণ্ডৰ ভিতৰত ৰিপ্লাই দি দিছে। এতিয়া এই গোটেইটো সহজ ভাষাত আমাক বুজাই দিছে। এজন 12 বছৰীয়া ছাত্ৰই বস্তুটো এতিয়া বুজি পাব। তো এইটো হৈ গ'ল কিছুমান ষ্টাডি ক্ষেত্ৰত। এতিয়া এটা বেলেগ টাইপৰ বস্তু সুধি চাওঁ। কি সুধো? এটা ফানি টাইপৰ কিবা বস্তু সুধিব লাগে। I have a friend named Rahul. Can you write a funny poem on him? চাওক কি দিয়ে। মই দিছো যে মোৰ এজন ফ্ৰেণ্ড আছে যাৰ নাম হৈছে ৰাহুল, আৰু ইয়াৰ ওপৰত এটা ফানি পয়েম লিখিব দিছো। চাওক 2-3 ছেকেণ্ডৰ ভিতৰত এটা ফানি পয়েম লিখি দিছে। এইটো আপুনি পঢ়ি চাব পাৰে কিমান ফানি হয় নে নহয়। মানে সি নিজাকৈ এটা দি দিছে, আৰু এই বস্তুটো কোনো ধৰণৰ বেলেগৰ পৰা কপি কৰা নাই, সি নিজাকৈ 2-3 ছেকেণ্ডৰ ভিতৰত নিজাকৈ বনাই দিছে এই পয়েমটো। তো এইটো হৈ গ'ল ফ্ৰী ভাৰ্চন, চবে ইউজ কৰিব পাৰে। কিন্তু ইয়াতে এটা ডাঙৰ লিমিটেশ্যন আছে, মই সেইটো আপোনালোকক দেখাই দি আছো। চাওক, এটা বেলেগ কুৱেশ্যন সুধো যে what has recently happened between India and Maldives? মলদ্বীপছ আৰু ইণ্ডিয়াৰ মাজত ৰিচেণ্টলি কি হৈছিল সেইটো সুধিছো। তো চাওক কি দিছে, I don't have real time information as my knowledge was last updated in January 2022. মানে সিয়াৰ তাত ইয়াৰ বিষয়ে একো নলেজে নাই। মানে হৈছে কি একচুৱেলি ইয়াৰ তাত জিপিটি 3.5 তাত সেই সব ডেটাবোৰ আছে যোনবোৰ ঘটনা জানুৱাৰী 2022 আগলৈকে হৈ গৈছে। তাৰে পিছত যোনবোৰ ঘটনাই পৃথিৱীখনত হৈছে তাৰ তাত কোনো ইনফৰমেশ্যন নাই জিপিটি 3.5 তাত। তো আপুনি যদি কিবা লেটেষ্ট ইনফৰমেশ্যন ইয়াক সোধে তো ই ব্লেংক হৈ যাব, ইয়াৰ মাথা নষ্ট হৈ যাব, একো আমাক ৰিপ্লাই দিব নোৱাৰে। তো সেইকাৰণে দিছে যে I don't have any real time information as of my last update. তো সেইটো এটা বহুত ডাঙৰ লিমিটেশ্যন হয় চেট জিপিটি 3.5।
এতিয়া GPT 3.5 এইটো প্ৰবলেমটো সলভ কৰিবৰ কাৰণে OpenAI কি কৰিলে GPT 4 টো লঞ্চ কৰিলে যোনটো GPT 3.5 এটা এডভান্স মডেল হয় তাৰে আপগ্ৰেডেড ভাৰ্সনটো এতিয়া GPT 4 টো ইমান বেছি এডভান্স হয় মানুহক এনে ফ্ৰী ইউজ কৰিব দিবনে তো তাৰ কাৰণে সিহঁতে এটা প্ৰাইস ৰাখিছে প্ৰাইসটো হৈছে প্ৰায় 1600 টকা পাৰ মান্থ সাবস্ক্ৰিপশন ল'ব লাগে কিন্তু যেহেতুকে আমি মানুহবোৰ হসু জুগাৰো ইণ্ডিয়াত থাকো না আমাক ফ্ৰীত লাগে বস্তুবোৰ তো আমি এটো ফ্ৰীত ইউজ কৰিম কেনেকৈ মাইক্ৰোসফট কোপাইলটত সেইটো বৰ মই স্ক্ৰীন গৈ পেলাই বুজাইছো কিন্তু এইটো কেনেকৈ পসিবল হয় GPT 4 ৰ টেকনলজিটো আমি মাইক্ৰোসফট কোপাইলট যোনটো সিহঁতৰ এটা নিজা AI চ্যাটবট হয় তাত ফ্ৰীত ইউজ কৰিব পাৰো তো ইয়াৰ কাৰণ হৈছে যে মাইক্ৰোসফট আৰু OpenAI দুটা কোম্পানীয়ে পাৰ্টনাৰশ্বিপ কৰিছে সেই কাৰণে OpenAI টো পাৰমিশন দি দিছে মাইক্ৰোসফটক যে তহতে GPT 4 ৰ টেকনলজিটো নিজৰ AI ইউজ কৰিব পাৰিবি তো বলক স্ক্ৰীনলৈকে তাতে ভালকৈ বুজিবলৈ চেষ্টা কৰো কি হয় এই টেকনলজিটো তো এইটো চাওক এইটো হৈ গল মাইক্ৰোসফটৰ নিজাকে বনোৱা এটা চ্যাটবট যোনটো কোৱা হয় Bing AI মানে এইটো নামটো চেঞ্জ কৰি পেলাই ইহঁতে এবাৰ ৰাখিছে কোপাইলট বুলি মাইক্ৰোসফট কোপাইলট তো ইয়াতে আমি টিপি দিলো কোপাইলটত তো ইয়াতে এটা অপচন আহি গৈছে যোনটো হৈছে ইউজ GPT 4 এইটো আমি অন কৰি দিলো তো ইয়াতে আহি গল এবাৰ GPT 4 ৰ পাৱাৰটো এবাৰ চাওক মই সেম কোৱেশ্চনটো সুধি পেলাই দেখুৱাম পেস্ট কৰি দিলো হোৱাট হেজ ৰিসেন্টলি হ্যাপেন বিটুইন ইণ্ডিয়া এণ্ড মলদ্বীপছ ৰিপ্লাই দিব পাৰে নে নোৱাৰে চাই লওক এই চাওক ৰিপ্লাই দিয়া ষ্টাৰ্ট কৰি দিছে অকমান টাইম লয় কিন্তু ৰিপ্লাইটো দি দিয়ে দেখিছে ৰিপ্লাইটো কিমান তৎক্ষণাত দি দিলে এতিয়া মই ডিটেইলত সোধা নাই যদি ডিটেইলত সুধিলোহেঁতেন তেতিয়াহ'লে এই ডিটেইলত পুৰা এনসাৰটো দি দিলেহেঁতেন তো হলেও মানে পুৰা দি দিছে আৰু সামাৰিটো যে কি হৈছিল ইণ্ডিয়া আৰু মলদ্বীপছৰ মাজত ৰিসেন্টলি তো GPT 3.5 আমাক দিব নোৱাৰিলে GPT 4 দি দিলে কাৰণ এইটো বহুত বেছি এডভান্স মডেল হয় তো এটা সবতছে ডাউন এডভান্টেজ হৈছে যে GPT 4 তাত গোটেই ইন্টাৰনেটৰ দুনিয়াখনৰ এক্সেস আছে তো আপুনি যিয়ে কি নুদে কিয় লেটেষ্ট কিছুমান ইনফৰমেশনৰ কথা হুদে কিছুমান আগৰ ইনফৰমেশন হুদে তো ডাইৰেক্টলি এনসাৰ দি দিব পাৰে আৰু সেকেন্ড ডাউন মানে এডভান্টেজটো হৈছে GPT 4 সেইটো ইয়াতে চাও ইয়াতে পইণ্ট লিখাইছে 1 বুলি নাম্বাৰ 1 ইয়াতে নাম্বাৰ 2 বুলি মাৰ্ক কৰাইছে তো ইয়াৰ মানে কি ই যে এইটো প্যাৰাগ্ৰাফটো দিছে তো এইটো 1 নম্বৰ আৰ্টিকেলৰ পৰা পঢ়ি পেলাই আমাক ৰিপ্লাইটো দিছে 1 নম্বৰ আৰ্টিকেলটো ইয়াতে কি দিয়া আছে ইণ্ডিয়া টুডে সেকেন্ড প্যাৰাগ্ৰাফটো দিছে আমাক theguardian.com বুলি তো ই কি কৰে বেলেগ বেলেগ ওয়েবসাইটত যাই পেলাই তাৰ পৰা ইনফৰমেশনটো হি নিজাকৈ ষ্টাডি কৰে আৰু ষ্টাডি কৰি পেলাই আমাক ৰিপ্লাইটো দি দিয়ে তো সেইটো আমি ভেৰিফাই কৰি লব পাৰো যদি আমাৰ লাগে যে ইয়াতে কিবা ডাউট হৈছে যে কিবা ভুল গৈ গৈছে তো আমি ইয়াতে ক্লিক কৰি দিম আৰ্টিকেলখনত গৈ পেলাই আৰ্টিকেলখন আসলকে পঢ়ি চাম তাৰপিছত ইয়াতে এই বস্তুবোৰ ভেৰিফাই কৰি চাম তো এইটো সেকেন্ড ডাউন এটা এডভান্টেজ হৈ গল কিন্তু GPT 3.5 ওটা তেনেকুৱা কোনো ফিচাৰ নাই আপুনি আৰ্টিকেলত গৈ পেলাই মানে GPT 3.5 আৰ্টিকেলৰ লিংকটোৱে মেনশন নকৰে তো আমি আৰ্টিকেলত যাম কেনেকৈ তো তাৰ কাৰণে GPT 4 টো আৰু বেছি এডভান্স বুলি কোৱা হয় এতিয়া চ্যাট জিপিটি যোনটো টুল হয় সেইটো ষ্টুডেন্টছৰ কাৰণে বিশেষকে বহুত বেছি হেল্পফুল টুল হয় মইতো ডেইলি ইউজ কৰো এইটো যিকোনো টপিক হ'ব পাৰে আপোনাৰ টান লাগিছে ইয়াতে আহি পেলাই টপিকটো সাৰ্চ কৰি দিয়ক টাইপ কৰি দিয়ক কৈ দিয়ক যে মইতো সহজ ভাষাত বুজাই দিয়ক পুৰা ভালকৈ সহজ ভাষাত আপোনাক বুজাই দিব এইটো তো এইটো হৈ গ'ল বাৰু চ্যাট জিপিটি এতিয়া OpenAI ইয়াতে ৰখি নগল সিহঁতে কি কৰিলে এই টেকনলজিটো নেক্সট লেভেলটো আনি দিলে সেইটো হৈছে ডলি সফটৱেৰ ইয়াতে কি হয় আপোনালোকে টেক্সট লিখি পেলাই এটা প্ৰম্পট দিলে এই সফটৱেৰটো আপোনালোকক সেই প্ৰম্পটটো এটা ইমেজ বনাই পেলাই দি দিব নিজৰ ক্ৰিয়েটিভিটি লগাই পেলাই এতিয়া সিহঁতে ফাৰ্স্ট লঞ্চ কৰিছিল ডলি তাৰপিছত আহিল ডলি 2 তাৰপিছত সিহঁতে এতিয়া আনিলে ডল E3 যিটো সবতছে এডভান্স আৰু সবতছে এতিয়ালৈকে সবতছে হাই লেভেল টেকনলজি হয় এই সফটৱেৰটো তো এইটো অবভিয়াসলি ফ্ৰী নহয় কাৰণ ইমান এটা এডভান্স টেকনলজি হয় এইটোৰ কাৰণে আমি সাবস্ক্ৰিপশন ল'ব লাগে কিন্তু যেহেতুকে আমি ফ্ৰীত বিচাৰো বস্তুটো তো তাৰ কাৰণে আমি আকৌ যাম মাইক্ৰোসফট কোপাইলটত আৰু তাত মই স্ক্ৰীনত দেখাই আছো যে কেনেকৈ আপুনি ডল E3 সফটৱেৰটো ইউজ কৰিব পাৰে আৰু এনেকুৱা কিছুমান AI জেনাৰেটেড ইমেজ বনাব পাৰে তো চাওক এবাৰ আৰু আকৌ আমি মাইক্ৰোসফট কোপাইলটত আহি গলো ইয়াতে এটা অপচন আছে এবাৰ ইমেজ ক্ৰিয়েটৰ বুলি ইয়াতে টিপি দিলো ইয়া চাওক কি দেখুৱাইছে ইয়াতে আপুনি টেক্সটটো লিখিব পাৰে অপচন দিছে তো এটা ট্ৰাই কৰি চাও কিবা এটা ফানি বস্তু নিজৰ ক্ৰিয়েটিভিটি লগাই পেলাই কি দিও ক্ৰিয়েট আ ৰিয়েলিষ্টিক ইমেজ অফ আ কাউ swimming in a pool চাওক মই দিছো যে এটা গৰুই সুইমিং পুলত হাতুৰি আছে কি জেনাৰেট কৰে চাই লওক ই নিজৰ মাথা লগাইছে ক্ৰিয়েটিভিটি লগাই পেলাই জেনাৰেট কৰিবলৈ ট্ৰাই কৰি আছে অকমান টাইম লয় আৰু মানে ইমেজটো বনাবলৈ আৰু টাইম লাগে না তো টাইম অলপমান লয়
এই চাওক কি বনাই দিছে এটা গৰু এনেকুৱাকে সুইমিং কৰি আছে চাওক সানগ্লাसेस লগাই দিছে ইয়াতে কিবা মিল্ক শেক টাইপৰ বস্তু আছে কিবা কিবি এটো সুইমিং পুলত হাতুৰি আছে এনেকুৱা এনেকুৱা তো চাওক কেনেকুৱা ক্ৰিয়েটিভিটি আপুনি যি ভাবে তাকে কৰি দিব পাৰে এটা আৰু বেলেগ ট্ৰাই কৰি চাও ক্ৰিয়েট আ ৰিয়েলিষ্টিক ইমেজ অফ আ cowboy riding in a horse along the town of an ancient city. চাওক কি কৰে মই লিখিছো যে এজন কাউবয় এজন মানুহে ঘোঁৰাত উঠি পেলাই আগৰ দিনৰ এখন চহৰত দৌৰি আছে কি ইমেজ জেনেৰেট কৰে চাই লওক আই গৈছে চাওক আগৰ দিনৰ পুৰা ৰিয়েলিষ্টিক ফিলিং দি দিছে এটা ঘোঁৰাত উঠি লৈছে মানুহে এনেকৈ ঘোঁৰাত উঠি পেলাই দৌৰি আছে চাওক আগৰ দিনৰ এইবোৰ দৃশ্যবোৰ দেখুৱাইছে আগৰ দিনৰ চহৰেতো ঘোঁৰাত উঠি পেলাই মানুহতে বহি আছে এইটো এটা ইমেজ এইটো এটা ইমেজ এইটো এটা ইমেজ তো ভাবি চাওক কেনেকুৱা ৰিয়েলিষ্টিক পুৰা আসল দেখাৰ নিচিনা ইমেজবোৰ তৎক্ষণাত জেনেৰেট কৰি দিয়ে আমাক তো এইটো হৈ গ'ল ডল ই 3 পাৱাৰ এইটো তো এইটো আপুনি ফ্ৰীত এক্সেছ কৰিব পাৰে ইয়াতে আহি পেলাই মাইক্ৰ'ছফ্ট কোপাইলটত ইয়াতে ক্ৰিয়েট ইমেজ বুলি অপচন আছে তাতে গৈ পেলাই ইয়াতে প্ৰম্পট লিখক লিখি পেলাই যিমানে ভাল প্ৰম্পট আপুনি লিখিব পাৰে ইয়াতে যদি মই আৰু কিবা ডিটেইল এড কৰি দিওঁ তো সিমানে বেছি সি ভাল ডিটেইলিং কৰি পেলাই ইমেজবোৰ আপোনালোকক বনাই দিব তো যিমান বেছি ভাল প্ৰম্পট হয় সিমানে বেছি ভাল ইমেজ জেনেৰেট কৰে আৰু আপোনালোকে যে মোৰ ভিডিঅ'ত দেখি থাকে মই ডিসক্লেমাৰ দি দিওঁ যে দা ভিডিঅ' কন্টেইনছ AI জেনাৰেটেড ইমেজ তো সেই সববোৰ ইমেজ মই ডলি 3 সফটৱেৰটো ব্যৱহাৰ কৰি পেলাই বনাম তো এনেকুৱা কিছুমান ক্ৰিয়েটিভিটি লগাই পেলাই আপুনি এনেকুৱা ইমেজ জেনাৰেট কৰিব পাৰিব এতিয়া চাওক ওপেন এআই যোনটো কোম্পানী হয় সিহঁতে ইয়াতে ৰখি নগল ইয়াৰে পিছত সিহঁতে আনিলে সোৰা ৰিসেন্টলি সিহঁতে এনাউন্স কৰিছে যে সোৰা সফটৱেৰটো সিহঁতে বহুত সোনকালে ৰিলিজ কৰিব পাব্লিকৰ কাৰণে যে সোৰাটো কি হয় ইয়াতে আপুনি টেক্সট লিখি দিয়ক প্ৰম্পট লিখি পেলাই সেইটো সিহঁতে সফটৱেৰটোৱে এটা ভিডিঅ'লৈকে কনভাৰ্ট কৰি দিব নিজৰ ক্ৰিয়েটিভিটি লগাই পেলাই এইকেইটা চেম্পল চাই লওক এই চেম্পলটোত কি দেখুৱাইছে যে এটা কফি কাপৰ ভিতৰত দুখন পাইৰেট জাহাজে ফাইট কৰি আছে সিহঁতৰ এটা ফাইট চলি আছে চাওক নিজৰ ক্ৰিয়েটিভিটি লগাই পেলাই আৰ্টিফিচিয়েল ইন্টেলিজেন্স টেকনলজি বনাই দিছে এই ফুটেজটো এতিয়া এইটো ফুটেজ হৈছে কেলিফৰ্ণিয়াৰ এই আগৰ দিনৰ কেলিফৰ্ণিয়া যেনেকুৱা আছিল তেনেকুৱা এটা ফুটেজ চাই লওক এতিয়া এইটো ফুটেজ হৈছে এজন বুঢ়া মানুহৰ 60 ইয়াৰ্স ওল্ড মেন বুলি লিখা আছে 60 বছৰীয়া বুঢ়া মানুহ তো ডিটেইলিং চাওক প্ৰত্যেকটা ডিটেইল একদম ৰিয়েলিষ্টিক যেন লাগে আসল মানুহ যেন লাগে তো এনেকুৱা কিছুমান চেম্পল আমাক দিয়া হৈছে ওপেন এআইৰ পৰা তো এইবোৰ সব সোৰা সফটৱেৰটো ব্যৱহাৰ কৰি পেলাই বনোৱা হৈছে তো ভাবি চাওক কেনেকুৱা লেভেলত টেকনলজি গৈ আছে এতিয়া ডলি 3 ব্যৱহাৰ কৰি পেলাই এইখন ইমেজ চাই লওক যোনটো মই জেনাৰেট কৰিছিলো ইয়াতে কিছুমান প্ৰবলেম আছে যে মানুহৰ ফেচবোৰ ঠিকে আছে বাৰু কিন্তু বেকগ্ৰাউণ্ডটো ভালকৈ দিছে কিন্তু এটা দুটা মানুহৰ ফেচটো ভালকৈ সিহঁতে বনোৱা নাই ব্লাৰ দেখাইছে তো এনেকুৱা কিছুমান মিষ্টেক এতিয়াও কৰি আছে সফটৱেৰটোৱে প্লাছ সোৰাৰ এইটো ভিডিঅ' চাওক সোৰাৰ পৰা এই ভিডিঅ'টো কি হৈছে পেণ্ডা কেইটা মানে জপি আছে এডাল গছৰ ওপৰত কিন্তু এই পেণ্ডাটো দেখিছেনে এইটো ই হাৱাত জপি আছে বতাহত তো কেনেকৈ সম্ভৱ হ'ব পাৰে তো মানে সোৰা আৰু ডলি 3 এইবোৰে কি কৰি আছে অকমান সৰু সুৰা মিষ্টেক কৰি আছে এতিয়াও কাৰণ ইহঁতে বস্তুবোৰ ইমান ভালকৈ বুজি পোৱা নাই ইহঁতক ট্ৰেইনিং দিয়া আছে যিমানে সময় যাই থাকিব যিমানে আমি ইউজ কৰি যাই থাকিম এইবোৰ সফটৱেৰক সিমানে বেছি এডভান্স হৈ যাই থাকিব এইবোৰ সফটৱেৰ আৰু এটা সময় এনেকুৱা আহিব যে আমি আসল কোনটো নকলি কোনটো তাৰে ভিতৰত পাৰ্থক্যটো বুজিয়ে নাপাম এতিয়া বহুত মানুহে তো কৈ আছে যে এই টেকনলজিটোৱে পুৰা দুনিয়াখন উল্টা পুল্টা কৰি দিব জবছবোৰ খাই যাব কিন্তু চাওক তেনেকুৱা ইমান একো নহয় কাৰণ কম্পিউটাৰ যেতিয়া ফাৰ্ষ্ট ৰিলিজ হৈছিল নতুনকৈ বনাইছিল তেতিয়া বহুত মানুহৰ এইটো ভয় লাগিছিল যে কম্পিউটাৰছে মানুহক ৰিপ্লেচ কৰি দিব কিন্তু তেনেকুৱাটো নহল ইনফেক্ট যোনবোৰ মানুহে কম্পিউটাৰ চলাব শিকি গল সিহঁতে সেইবোৰ মানুহক ৰিপ্লেচ কৰি দিলে যোনে কম্পিউটাৰ চলাবলৈ নিশিকিলে ঠিক তেনেকুৱা ইয়াতে সিচুৱেচন হ'বলৈ গৈ আছে যোনবোৰ মানুহে এআই শিকি যাব সিহঁতে ৰিপ্লেচ কৰি দিব সেইবোৰ মানুহক যিয়ে এআই টেকনলজিটো ভালকৈ ব্যৱহাৰ কৰিব নাজানে এতিয়া এই যোনটো সফটৱেৰ হয় টেকনলজি হয় সেইটো কন্টেন্ট ক্ৰিয়েটৰ্ছৰ কাৰণে বহুত বেছি হেল্পফুল হয় মানে মোৰ এক্সাম্পলটো লৈ লওক মই এতিয়া ইনফৰ্মেটিভ ভিডিঅ' বনাওঁ তো মোক বেলেগ বেলেগ ধৰণৰ ফুটেজ লাগে এইবোৰ ফুটেজ মই আনিম ক'ৰ পৰা কিছুমান ফ্ৰী ৱেবছাইট থাকে পিক্সাবে পিক্সেল ইয়াতে বেছি ভাল কোৱালিটিৰ ফুটেজবোৰ নাপায় আৰু সেই কাৰণে আমি কি কৰিব লাগে ইউটিউবৰ পৰা বেলেগ বেলেগ ভিডিঅ' লৈ পেলাই তাৰ পৰা ফুটেজ কিছুমান কাটি পেলাই দেখুৱাব লাগে নিজৰ ভিডিঅ'ত এতিয়া তাতে আহিল কপিৰাইটৰ প্ৰব্লেমটো ইমান এটা ডাঙৰ প্ৰব্লেম
প্লাছ যদি আমি বেলেগ ভাল ফুটেজ বিচাৰো কোৱালিটি ফুটেজ সেইটো আমি পেইড ৱেবছাইটত যাব লাগিব যেনেকুৱাকে আইষ্টক এইবোৰ ইয়াতে দামটো হৈছে 3000তকৈ বেছি পাৰ মান্থ সাবস্ক্ৰিপশ্যন লৈ থাকিব লাগে আৰু মাত্ৰ 15টা নে 16টা ফুটেজ ডাউনলোড কৰিব পাৰি এক মাহত তো কিমান এটা প্ৰব্লেমেটিক বস্তু হয় আমাক লাগে ফুটেজ কিন্তু আমি ফুটেজটো পোৱা নাই তো যদি আমাৰ নিচিনা কন্টেন্ট ক্ৰিয়েটাৰ্ছে যাই ভিডিঅ' বনাই আৰু ইউটিউবত তো সিহঁতক এইবোৰ ফুটেজ যদি নিজে বনাই পেলাই ইউজ কৰিব পাৰে সেইটো পাৰমিশনটো দিয়া হয় তো কিমান এটা বেছি হেল্পফুল টুল হৈ গ'ল ভাবি চাওক ইয়াৰ পিছত সেকেন্ড ইউজটো হ'ব ফিল্ম মেকিঙত এতিয়া ফিল্ম এখন বনাওঁতে কিমান সেটআপ কৰিব লাগে নানা ধৰণৰ কিছুমান ইকুইপমেন্টছ লাগিব মেকআপত যাব বহুত ধৰণৰ VFX তো খৰচটো বহুত বেছি বাঢ়ি যায় কিন্তু জাস্ট এই সফটওয়্যাৰটো ইউজ কৰি পেলাই যদি আমি এটা প্ৰম্পট লিখি দিও আৰু সেইটো সিচুৱেচন মানে সেইটো সিনাৰিওটো পুৰা বনাই লও তেতিয়াহ'লে সেই যোনটো এক্সট্ৰা খৰচ হ'ল কিমান টকা বাচি গ'ল ভাবি চাওক তো ফিল্ম ইণ্ডাষ্ট্ৰিটো এইটো এটা বহুত ডাঙৰ আনিব গৈছে বহুত এটা ৰিভলিউচন আনিবলৈ গৈছে ফিল্ম ইণ্ডাষ্ট্ৰিত এতিয়া থাৰ্ডটো হৈছে এডিটাৰ্ছ আৰু গ্ৰাফিক ডিজাইনাৰ্ছবোৰ সিহঁতে বহুত কষ্ট কৰি পেলাই ডিজাইন কৰি কিবা কৰি এনিমেশনবোৰ বনাই ঠিক আছে এডিটাৰ্ছৰো বহুত সিহঁতৰ কষ্টৰ কাম হয় কিন্তু এই যোনটো সফটওয়্যাৰ আহিব সিহঁতৰ জবটো পুৰা খাই নাযায় হেক কৰি নিদিয়ে ইনফেক্ট কৰিব কি সিহঁতৰ যোনটো ডিমান্ড সেইটো অকমান কমাই দিব কাৰণ এটা প্ৰম্পট লিখি পেলাই এতিয়া জাস্ট আমি এটা ভিডিঅ' বনাই দিব পাৰো নিজাকৈ তো আমাক এডিটাৰ্ছ ইমান কিয় লাগে গ্ৰাফিক ডিজাইনাৰ্ছ ইমান কিয় লাগে তো সিহঁতৰ ডিমান্ডটো সঁচাকৈ কমিব কিন্তু সিহঁতৰ যোনটো জব আছে সেইটো একদম শেষ হৈ নাযায় সিহঁতক লাগিবই ইনফেক্ট এই টুলটোৱে সফটওয়্যাৰটোৱে সিহঁতক আৰু বেছি হেল্প কৰিব নিজৰ কামত এটা ফোর্থ সবতছে ডেঞ্জারাস কথাটো হৈছে এইটো হৈছে স্ক্যামস মার্কেটত অলরেডি ইমানবোৰ স্ক্যাম চলি আছে এতিয়া ফ্রড চলি আছে লাখ লাখ কৰোৰ টকা মানুহৰ পৰা লুটি লৈ যাইছে যেতিয়া এই সফটওয়্যাৰটো ইমান বেছি ডেভেলপ হৈ যাব যে মানুহে পাৰ্থক্য কৰিব নোৱাৰাব যে আসল কোনটো নকলি কোনটো তেতিয়া স্ক্যামসবোৰ আৰু বেছি বাঢ়ি যাব ঠিক আছে মানুহৰ পৰা আৰু বেছি লুটি লোৱাৰ চান্সটো বাঢ়ি যাব তো সেইটো এটা বহুত ডাঙৰ প্ৰবলেম হয় এটা এইবোৰ সব যে মই আপোনালোকক কথা কৰো তাৰ এটা কমন সেন্স আমি নিজৰ ইউজ কৰি পেলাই বুজিব পাৰো যে এনেকুৱা কিছুমান জব আহিব ফিউচাৰত যোনটো এআই ৰিলেটেড হ'ব যেনেকুৱাকে মই যে কলো প্ৰম্পট লিখা তো প্ৰম্পটটো যিমানে ভালকৈ আপুনি লিখিব পাৰে সিমানে ভাল ৰিজাল্ট পাব ঠিক আছে তো এনেকুৱা আমাক মানুহ দৰকাৰ হ'ব যে ভাল প্ৰম্পট লিখিব জানে তাক কয় প্ৰম্পট ইঞ্জিনিয়াৰিং তো তাৰ ডিমান্ড বাঢ়ি যাব ফিউচাৰত সেকেন্ডটো হ'ব যে এনেকুৱা মানুহ যে পাৰ্থক্যটো কৰিব পাৰে কোনটো ৰিয়েল কোনটো ফেক হয় তো তেনেকুৱা মানুহৰ ডিমান্ড বাঢ়ি যাব কাৰণ এটা স্ক্যাম যদি আমি ধৰাত পেলাব লাগে তো আমি জানিব লাগিব যে এইটো নকলি হয় নে আসল হয় তো তেনেকুৱা জব ফিউচাৰলৈকে বহুত বেছি বাঢ়ি যাব এতিয়া এই যোনটো সোৰা সফটওয়্যাৰ হয় সেইটো আন্ডাৰ টেস্টিংত চলি আছে মানে কি হাৰ্মফুল ইফেক্ট হ'ব মানে হাৰ্মফুল ইয়াৰে হে হ'ব পাৰে কি ডেঞ্জাৰাছ কন্টেন্ট কি বনাব পাৰে তো সেইবোৰ টেস্টিং কৰা হৈছে যেতিয়া এইবোৰ টেষ্ট সাকসেসফুলি কৰা হয় তেতিয়া পাব্লিকৰ কাৰণে এইটো ৰিলিজ কৰি দিয়া যাব কিন্তু অফিচিয়েল ডেটটো এতিয়ালৈকে সিহঁতে এনাউন্স কৰা নাই আৰু মোৰ মতে চাগে কেইমাহমান পিছতে এই বস্তুটো ৰিলিজ হৈ যাব কাৰণ যেনেকুৱা ৰেটৰ টেকনলজিটো ডেভেলপ হৈছে মানে ভাবিব নোৱাৰা প্ৰত্যেকটা সেকেন্ড এই পৃথিৱীখনত কিবা কিবি হৈ আছে এআই দুনিয়াখনত তো হ'ব পাৰে আৰু তো বাৰু চাই ল'ম আৰু যেতিয়া সোৰা টেকনলজিটো আহি যায় মাৰ্কেটত তেতিয়া চাই ল'ম কি হয় তো এইটো আছিল এই ভিডিঅ'টো যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব পাৰে প্লাছ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে যাতে এনেকুৱা ভিডিঅ' আপোনালোকে ফিউচাৰত গৈ পেলাও পাই থাকে লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত